হয় হয় অসম চৰকাৰৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট যিটো এমেণ্ডমেণ্ট বিল 2025 এইটো খুব ভাল এটা এক্ট হৈছে কিন্তু বি টি চিৰ কাৰণে অকণমান এইটো মডিফিকেশ্যন লাগিব সেইকাৰণে আমি এছেম্বলিত দেখা পালোঁ আমাৰ মাননীয় MLA তথা EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই গোটেই বহলাই কৈ দিলে অতি প্ৰশংসনীয় লেকচাৰ দিলে তেওঁ গোটেইখিনি বহলাই ক'লে ইয়াৰ পিছতে মাননীয় মন্ত্ৰী মহোদয়ে ক'লে যে আমি ইয়াৰ ওপৰত চেঞ্জ কৰিম কিন্তু কথাটো হৈছে কি ইয়াতে যিটো ZE এটা 6 শিডিউল ডিষ্ট্ৰিক্ট হিচাপে আছে তাতে কনষ্টিটিউশ্যনৰ 244(2) সেইমতে আমাৰ নটিফিকেশ্যনটো ফৰ 6 শিডিউল এৰিয়া নটিফিকেশ্যনটো ইন এডভান্স ওলাবই লাগিব আদাৰৱাইজ আমি BTC অথৰিটি হাগ্ৰামা মহিলাই ছাৰৰ নেতৃত্বত যিটো চৰকাৰ তেওঁ যদিও হেৰিখন বনায় এক্টখন বনায় কাৰণ অসম চৰকাৰে এইটো কাৰ্যকৰী নকৰিব যিটো আমাৰ ধাৰণা কাৰণ প্ৰিন্সিপাল এক্টত আমাৰ স্পেচিয়েলি 6 শিডিউল এৰিয়া বা BTCৰ কথাটো উল্লেখ নাই আমাৰ বিশেষকৈ 2006 এই নটিফিকেশ্যনত এইটো ৰেফাৰেঞ্চত অসম চৰকাৰে এটা নটিফিকেশ্যন ইমিডিয়েট দিব লাগিব যিহেতু মাননীয় শিক্ষামন্ত্ৰীয়ে এছেম্বলিত কৈছে গতিকে তেওঁ এটা নটিফিকেশ্যন দিব লাগিব এই নটিফিকেশ্যনৰ বেচিছত আমাৰ BTC অথৰিটি যদি এই এক্ট এখন বনাই লয় তেতিয়াহ'লে আমাৰ BTCৰ যিখিনি স্কুলৰ প্ৰব্লেম গোটেইখিনি সমস্যা সমাধান হ'ব প্ৰথম কথাটো হ'ল 2006 যিটো ধৰিছে এইটো আমাক মডিফাই কৰি দিব লাগিব BTCৰ ক্ষেত্ৰত আৰু যিটো ডেট অফ জইনিং যিটো দিছে 31/12/2010 সেইটো আমাক পিছুৱাব লাগিব গতিকে ইন এডভান্স মডিফিকেশ্যন কাৰণে যদি নটিফিকেশ্যন নিদিয়ে আগৰ যোৱা 10টা কলেজ যোৱাবাৰ যিখন চৰকাৰে লৈছে সেই 10খন কলেজৰ এইটো এটা কেবিনেট এপ্ৰুভেলো দিয়া নাই আৰু এইটো অসম চৰকাৰে মান্যতা দিয়া নাই গতিকে এই বিলৰ ওপৰত যিহেতু আমাৰ BTC স্পেচিয়েলি মেনশ্যন কৰা নাই গতিকে তেওঁলোকে এইটো আমি বাধ্য কৰাব লাগিব এটা নটিফিকেশ্যন ইমিডিয়েট দিব লাগিব গতিকে মই ভাবোঁ আমাৰ অভিজ্ঞ আৰু এডুকেশ্যন EM ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া গোটেই ইনিচিয়েটিভ ল'ব আৰু আমি অধ্যক্ষসকলে তেওঁক আমি সহযোগিতা কৰিম গতিকে এইখিনি যদি সহযোগিতা কৰি BTCয়ে নিজাবৰীয়াকৈ আৰু আমাক অকল আসাম চৰকাৰৰ পৰা পইচা দিলে নহ'ব আমাক ছাষ্টেইনেবল আৰু ফিন আসামত আমাৰ এমপ্লয়ীবিলাক উঠিবই লাগিব তেতিয়াহে আমি এইটো মানি ল'ম কাৰণ আগৰ যিটো 10খন কলেজৰ এমপ্লয়ীৰ নামেই নাই তাতে ফিন আসামত নাম নাই এইটো গ্ৰাণ্টিন এইটৰ ছিষ্টেম হৈছে গতিকে মই অসম চৰকাৰক অনুৰোধ জনাম আৰু আমাৰ BTC অথৰিটিক অনুৰোধ জনাম যে এইটো বিচাৰিবই লাগিব আমি যে এটা নটিফিকেশ্যন আৰ্লিয়াৰ নটিফিকেশ্যন বিফৰ প্ৰিপেয়াৰিং দ্য BTC প্ৰভিন্সিয়েলাইজেশ্যন এক্ট সেইখিনি হৈছে কথাটো আৰু বাকী যিখন বিল সেইমতে আমাৰ খুব ভাল হৈছে অসম চৰকাৰে যিটো বনাইছে সেইটো খুব ভাল আৰু কিবা